Hi friends, welcome back to my YouTube channel. আপোনালোক সকলো ভালে আছে মোৰো ভালে আৰু আজি হৈছে শিৱৰাত্ৰি পূজা সকলোকে বহুত শুভেচ্ছা জ্ঞাপন কৰিলো লগতে সকলোৰে দিন বুজানে ভালে যায় তাৰ কামনা কৰিলো আৰু এতিয়া মই যাই আছো ঢেকিয়াজুলি যোৱা কাৰণ হৈছে শিঙৰি মন্দিৰ শিঙৰি মন্দিৰলৈকে যাই আছো আৰু আপোনালোকৰ মোৰ লগত বলক আজি ঢেকিয়াজুলি শিঙৰি মন্দিৰলৈ এখান মানে হচ্ছে গেটখন হাইওয়েৰ পে হুমেকি পাওয়া গেটখন ইয়াৰ পে প্ৰায় 4 কিলোমিটাৰ মান যাব লাগে মন্দিৰটোলৈকে এখান প্ৰথম গেটখন আৰু হাইওয়েৰ পে হুমে তাইটা আমি আহি আছো মন্দিৰলৈকে খোজকাঢ়ি যাই আছো আৰু বহুত আছে গাড়ী পাৰ্কিং কৰিলো ক'বাতে এতিয়া মন্দিৰলৈকে এক মাহ ৰাস্তা খোজকাঢ়ি আহি আছো মন্দিৰ পাৱাই নাই পামহে যায় কি লৈ লো দুটা মন্দিৰত জ্বলাম দেখাই থাকিম ভিডিঅ'ত মন্দিৰত সোমোৱা মেইন গেটখন এইখনে মানে মেইন মন্দিৰলৈকে যোৱা গেটখন এইখন আৰু এইটো চাইডত এটা আছে মন্দিৰ আৰু অলপ বাবাজিহঁত বহি আছে বহুত দূৰ দূৰণিৰ পৰা মানুহ আহিছে এইগিলা আপোনালোকে চাই লওক চাকি তাকি জ্বলাই আছে আৰু মন্দিৰটো আপোনালোকে একবাৰ চাই লওক ইফালে সোমাই আহে মানে মানুহবিলাক ওলাই আহে ভিতৰৰ মন্দিৰটো সেইটো মেইন মন্দিৰটো মণিকোট হৈছে এইটোৱে আৰু মণিকোট এইটো আৰু বাহিৰৰ ভাগটো এইটো আৰু চাইডত বহুত মন্দিৰ আছে চাইডে মন্দিৰ আছে শিৱ বাবাৰ আৰু এইটো হৈছে মেইন মণিকোটটো মেইন মন্দিৰটো মানে এইটো মন্দিৰকে সেৱা কৰি ওলালো এতিয়া গাইছ মানে মন্দিৰ সেৱা চব হৈ গ'ল মন্দিৰ দৰ্শন কৰিলোঁ এতিয়া ঘৰ যাবৰ কাৰণে যাই আছোঁ গাইছ আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ আৰু যদি আপোনালোকে চাই ভিডিঅ'টো ভাল পায় তেন্তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু আপোনালোকৰ দিনবোৰ সদায় ভালে কুশলে যাওক তাৰে কামনা কৰিছোঁ আজিলৈ বাই